নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ গাঁৱৰ ভিতৰত বহা এখন বজাৰলৈ টেঙাখত অঞ্চলৰ বেলবাৰী বুলি কয় ঠাইডোখৰ বেলবাৰীতে প্ৰতি বৃহস্পতিবাৰে বজাৰ বহে তালৈকে আজি আমি আহিছোঁ মই মানুহজন তাৰ পাছতে দাদা বৌ আৰু দাই আৰু মোৰ লগত ভণ্টি আহিছে আৰু এইফালে দেখুৱাইছোঁ 50 টকীয়া চেণ্ডেল আৰু বিভিন্ন ধৰণৰ ইয়াত বস্তু পাব মানে ঘৰ এখনত প্ৰয়োজন হোৱা সকলোবোৰ বস্তুই আপোনালোকে পাব আৰু আপোনালোকক যিমানখিনি পাৰো দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আজি আনদিনাতকৈ দোকান বহুত বহিছে কাৰণ বিহু পাইছেহি আজিতো বৃহস্পতিবাৰ হ'লে দেওবাৰেতো উৰুকাই আৰু আপোনালোকে দেখি গম পাইছে মানুহৰো যথেষ্ট ভিৰ হৈছে আপোনালোকক মানে ভিতৰৰ মানে মেইন যোনখন বজাৰ সেইখন দেখুৱাবলৈ নহ'লে মানে শাক-পাচলিৰ বজাৰ আৰু বহুত মানে কাপোৰৰ দোকান আছে তাৰ পাছতে মণিহাৰী দোকান আছে সেইখিনি দেখুৱাবলৈ নহ'লে কাৰণ মানুহজনৰ মোবাইলৰ পৰা ভিডিঅ' কৰি আছিলোঁ মানুহজনে মোবাইলটো লৈ ল'লে সেইটো কাৰণে আকৌ যদি বেলেগ এদিন আহিম তেতিয়া আপোনালোকক ভালকৈ বজাৰখন দেখুৱাম সো বজাৰৰ পৰা অহাৰ পাছত ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আন্ধাৰে হ'লগে এতিয়াহে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ আৰু ভণ্টি যে আহিছে বুলি কৈছিলোঁ ভণ্টিক থাকি যাবলৈ ক'লোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ মুড়ি লাৰু এতিয়া মুড়িখিনি প্ৰথমতে ভাজি লৈছোঁ আৰু একেলগতে মানে সব বস্তু বনোৱাটো সম্ভৱ নহয় সেইটো কাৰণে বিহু পালেহি যিহেতু এটা এটাকৈ বোলো বনাই থাকোঁ ভণ্টি থাকোঁতে প্ৰথমতে মুড়ি লাৰু বনাবলৈ মুড়িখিনি ভাজি লৈ গুড়খিনি এতিয়া ধুনীয়াকৈ গলাই লৈছোঁ আৰু এইয়া দেখিছেনে মুড়ি লাৰু হৈ গ'ল দেখাত ধুনীয়া নহ'ব পাৰে কিন্তু খাবলৈ বাৰু ভালে আছিলে আৰু মানুহজন গৈছিলে টাউনলৈ মানুহজনৰ মানে লগৰ এজনে নাৰিকল দি পঠিয়াইছে নাৰিকল লাৰু বনাবৰ কাৰণে আৰু প্ৰথমতে মানে মুড়ি লাৰু বনোৱাৰ পাছত এতিয়া আকৌ নিমকি বনাবৰ কাৰণে ভণ্টিক ময়দা মানে সানিব কৈছোঁ আৰু এইফালে নাৰিকল লাৰু বনাবৰ কাৰণে মানুহজনে নাৰিকল কাটি মেলি দিছে আৰু এইফালে পাকঘৰত চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে মই নাৰিকল আৰু চেনি মিক্স কৰি আছোঁ চেনিখিনি মিক্সিত গুড়ি কৰি লৈছিলোঁ তাৰ পাছতে ভণ্টি আৰু কণবাই মোক নাৰিকল কাটি দিছে সৰু সৰুকৈ মানে নাৰিকল লাৰু বনাবৰ কাৰণে তাৰ পাছতে খুৰীয়ে আমাক বহি মেলি চাই আছে ধুনীয়াকৈ তাৰ পাছতে মায়ে ভাত দাইল চব্জি বনাইছে মানে চানক বুগুচা লৈ মেলি আৰু মানুহজনে ভিডিঅ'টো কৰি দিছে আৰু সো নাৰিকল লাৰু কেইটামান বনাই হৈ গ'ল এতিয়া আকৌ ভণ্টি মই নাৰিকল কাটি আছোঁ আকৌ নাৰিকল লাৰু বনাবৰ কাৰণে আৰু আজি মানে নাৰিকল লাৰু বনাওঁতে এটা বহুত জমনি হ'ল আপোনালোকে হয়তো ভিডিঅ'ত মন কৰিছিলেই চাগে প্ৰথমতে যে নাৰিকল লাৰু বনাইছিলোঁ প্ৰথমবাৰ তেতিয়া মানে নাৰিকলৰ মানে ওপৰৰ ডাঠ যোনখন ছাল থাকে বাকলি বুলিয়ে কৈছোঁ আৰু বাকলিখিনি মানে গুচোৱা নহ'ল কলা বাকলিটো যে সেইটো কাৰণে মানে প্ৰথমৰ নাৰিকল লাৰুকেইটা ৰঙচুৱা হ'ল আৰু এতিয়া আমি নাৰিকল লাৰু বনাই মেলি চবেই জুই পুৰাই আছোঁ The next day. গুড মৰ্ণিং ৰাতিপুৱাৰ চাহকাপ খাই কাম বন কৰি আজৰি হৈ নিমকি কেইটামান বনাই ল'লোঁ তাকে বোলো আপোনালোকক দেখুৱাই দিওঁ আৰু এতিয়া ভাবিলোঁ কেক এটা বনাওঁ কেক বনাবৰ কাৰণে মই হাঁহৰ কণী লৈছোঁ আজি হাঁহৰ কণী 3টা ময়দা একাপ চেনি একাপ ৰিফাইন একাপ আৰু লগত লাগিব বেকিং আপোনালোকক ভাল হ'লেও দেখুৱাম কেকটো বেয়া হ'লেও দেখুৱাম চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব কেকটো বনাবৰ কাৰণে মই চেনিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ তাৰ পাছতে কণী 3টাও মাৰি ল'লোঁ লগতে আৰু ৰিফাইন একাপ মাৰি ল'লোঁ তাৰ পাছতে ডাঙৰ গামলা এটা লৈছোঁ আজি মানে অকণমান বেলেগকৈ বনাই চাইছোঁ মানে ইউটিউবত চাই মেলিয়ে বনাই চাইছোঁ সেইখন মানে কি হৈ গৈ নাজানো আৰু এতিয়া ময়দা একাপ লৈ লৈছোঁ ডাঙৰ গামলাটোত তাৰ পাছতে বেকিং লৈছোঁ এচামুচ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এয়া কণী চেনি তাৰ পাছতে ৰিফাইন মিক্স কৰি লৈছোঁ যে একেলগতে সেইখিনি মই ময়দাৰ লগত ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম আৰু এইফালে 30 মিনিটৰ পাছত মানে আধা ঘণ্টাৰ পাছত এয়া চাওকচোন কেকৰ অৱস্থা একেবাৰে ফাটি অৱস্থা নাই আৰু মাজৰটো এতিয়ালৈকে সিজাই নাই আৰু শেষত কেকটো এনেকুৱা হ'লগৈ আজি হৈছে নেক্সট ডে এয়া মা আৰু বৌয়ে পিঠা খুন্দি আছে বৌক মানে চাউলখিনি ইয়ালৈকে লৈ আনিব ক'লোঁ আৰু বৌয়ে মানে ভালকৈ পিঠা খুন্দিব নাজানে যে ময়ো নাজানো বাৰু মানে আমাৰ খুন্দা হৈ গ'লে মানে বৌখিনিও মায়ে খুন্দি দিব পাৰিব আৰু আগতে মানে মাঘৰ বিহুত উৰুকাৰ দিনাখনহে পিঠা বনোৱা হয় এইবাৰ কিন্তু আগদিনাখনেই বনালোঁ
শুভ সন্ধিয়া সকলোকে এতিয়া জুইৰ চৌকাত মই অকলে পিঠা বনাই আছোঁ তিল পিঠা মা মানে টিভি চাই আছে আৰু পাপাও মানে অকণমান ওলাই গ'ল মানুহজন গৈছিলে টাউনলৈ আৰু টাউনৰ পৰা আহি পায়ে পিঠা বনোৱা দেখিলে যে সেইটো কাৰণে ভিডিঅ' কৰি দিছে আৰু এনেকৈ মানে ফটো ভিডিঅ' বুলি ক'লে বৰ বেয়া পায় কিন্তু এতিয়া নতুন মোবাইল ল'লে যে সেইটো কাৰণে ভিডিঅ' অকণমান কৰি থ'লে আৰু এতিয়া পিঠা বনাই লওঁ আপোনালোকে ভিডিঅ'টো চাই যাব কিনো দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই যাম এতিয়া কেইখনমান পিঠা তিল আৰু গুড় দি ডাঙৰকৈ পুৰি দিছোঁ কাৰণ মানুহজনে তিল আৰু গুড় দিয়া পিঠা খাই বেছি ভাল পায় আৰু আপোনালোকক শেষত দেখুৱাম মোৰনো 1 কেজি চাউলত কিমান পিঠা ওলালে এতিয়া প্ৰায় 10টা মানে বাজিলে এতিয়া শেষ হৈছে পিঠা পুৰি আৰু 1 কেজি চাউলত মোৰ ইমানেই পিঠা ওলালে যদি অকণমান সৰুকৈ পুৰাহেঁতেন ইয়াতকৈ অলপ বেছি ওলালেহেঁতেন আৰু এতিয়া শুগে বহুত টোপনি ধৰিছে আজিলৈ গুড নাইট The next day. আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু মাঘ বিহুৰ আপোনালোক সকলোকে বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি গৈ আছোঁ পথাৰলৈ মানে আমাৰ য'ত ভোজ খোৱা হ'ব আৰু মেজি জ্বলোৱা হ'ব তালৈকে গৈ আছোঁ দাদা বৌ তাৰপাছতে মা আৰু খুৰীহঁতৰ দাদা আৰু মানুহজন আগতে গ'ল আৰু এইফালে আমাৰ বৌ মানে খুৰীহঁতৰ বৌ কাৰণ আমাৰ উৰুকা দিনাখনে শৰাই দিয়া হয় সেইটো কাৰণে ৰাতিপুৱা আমি গৈ আছোঁ চ' এতিয়া আমি আহি পাই গ'লোহি আৰু আহিয়ে চাহ তাহ খালোঁ খুৰী এগৰাকী আমাক চাহ আনি দিলে আৰু খেল চাবলৈ পালোঁ লগালগ এতিয়া বোৱাৰীসকলৰ ৰছী টনা খেল প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে চ' আপোনালোকক বিশেষ একো কৈ নাথাকোঁ আপোনালোকে ভিডিঅ'টো চাই যাওকচোন আজি হৈছে মাঘ বিহু এইবাৰ বিহুত কিনো পিঠা পনা বনালোঁ তাকে আপোনালোকক বোলো অকণমান ভালকৈ দেখুৱাই দিওঁ তিল পিঠা বনালোঁ নাৰিকল লাৰু ঘিলা পিঠা আৰু এয়া নিমকি বনালোঁ আৰু মুড়ি লাৰু বনালোঁ কেকো বনাইছিলোঁ কিন্তু ইমান ভাল নহ'ল বাৰু আৰু এইবাৰ দৈও থৈছিলোঁ দৈখিনি বাৰু ভালে হৈছিলে খুৰী এইফালে আমাৰ হিয়া খুৰী এয়া মীনা খুৰী শ্যাম কণবাই এয়া অতুল দাই ওচৰৰ খুৰীহঁত আহিছে খুৰীহঁতক চাহ খাবলৈ দিছোঁ আৰু খুৰীহঁতে বাহিৰতে বহো বুলি ক'লে কাৰণ ৰ'দটো পৰি আছিলে যে বাহিৰতে চাহ দিলোঁ 2 hours later. আৰু এতিয়া দুপৰীয়া ভাত সাজ খাবলৈ লৈছোঁ ছাগলী মাংস আছিলে পাপাই বনাইছিলে আৰু লগত আছিলে মাটিমাহ চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ